গুড মৰ্নিং ফ্ৰেণ্ডছ। কিডনী ষ্টোন আজিৰ তাৰিখত এটা খুবেই কমন বেমাৰ আৰু আমি হয়তো এনেকুৱা কাৰোবাৰো পৰিয়াল আছে য'ত এজন হ'লেও কিডনী ষ্টোনৰ বেমাৰী হয়তো নাই। চ' আমাৰ দেহৰ বিভিন্ন জেগাতে ষ্টোনছ হয়। ষ্টোন মানে পাথৰ জাতীয় বস্তু। তাৰ ভিতৰত আমি সচৰাচৰ শুনি থাকোঁ যে গলব্লাডাৰ ষ্টোন আৰু আপোনাৰ কিডনী ষ্টোনছ। তাৰ বাহিৰেও আৰু কিছুমান জেগাত ষ্টোনছ হয় যিবিলাক অলপ ৰেয়াৰ হয়, আপোনালোকে হয়তো সিমান শুনা নাই, যেনে পেংক্ৰিয়াছতো ষ্টোনছ হয়। আৰু এটা আচৰিত কথা, টনচিলতো ষ্টোনছ হোৱা দেখা যায়। তো বাট আমি যদি কওঁ ষ্টোনছ বুলি, আমি দুটা জেগাৰ ষ্টোনছে আমি সাধাৰণতে বুজোঁ। এটা হ'ল গলব্লাডাৰ ষ্টোনছ আৰু এটা হ'ল কিডনী ষ্টোনছ। কথাটো হ'ল কি, গলব্লাডাৰ ষ্টোনছৰ হাৰটো তিৰোতা মানুহত বেছি মতা মানুহতকৈ, হুৱেৰএজ আপোনাৰ কিডনী ষ্টোনছ মতা মানুহৰ বেছি হয়, মেলৰ বেছি হয় ফিমেলতকৈ। এতিয়া কিডনী ষ্টোনছ বুলি ক'ব লাগিলে নাম্বাৰ 1 কথা যে কিডনী ষ্টোনছৰ কাৰণ কি কি। চ' কিডনী ষ্টোনছৰ কাৰণ যদি আমি কওঁ নহয়, কিডনী ষ্টোনছৰ কাৰণ মেইনলি হ'ল ডিহাইড্ৰেশ্যন, ভালকৈ পানী নোখোৱা। চ' আপোনাক এটা মই কথা কওঁ, আমাৰ দেহত অনবৰত বহুতখিনি খনিজ পদাৰ্থ বা মিনাৰেলছ আমাৰ দেহত আছে। আমি যিবিলাক পানী খাই আছোঁ, সেই পানীবিলাকো বহুত ধৰণৰ মানে ৰাসায়নিক দ্ৰব্য মিক্স হৈ থাকে, মানে কেলছিয়াম হওক, ফচফেট হওক, ইউৰিয়া হওক, আমি যিবিলাক খোৱা বস্তুটো অনবৰত থাকে। চ' আপুনি এটা কথা চাওক, আপুনি যদি এগিলাচ পানীত যদি অকণমান নিমখ মিক্স কৰি পেলাই ৰ'দত থৈ দিয়ে, প্ৰথমে আপুনি দেখিব যে একদম ধুনীয়া ক্লিয়াৰ হৈ আছে পানীখিনি, কিন্তু অলপ দেৰিকৈ যেতিয়া পানীখিনি লাহে 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 উত্তাপ পাই মানে শুহি যাই থাকিব, তাত দেখিব যে তলত লাহে লাহে গেট পৰিছে। মানে কি হৈছে যে পানীৰ পৰিমাণ যেতিয়া কমি যায় দেহত, তেতিয়া সেইখিনি পানী যথেষ্ট নহয় যিমানখিনি আমাৰ সেই মানে চল্টছবিলাক আছে, কেলছিয়াম হওক, ফচফেট, সেইখিনি দ্ৰৱীভূত কৰি ৰাখিবৰ কাৰণে, ফলত সেইখিনি তলত প্ৰেচিপিটেট পৰে। আৰু সেইখিনি বস্তু যদি কিডনীত জমা হয়, লাহে 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 অলপৰ পৰা ডাঙৰ 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 হৈ ষ্টোনছ হয়, মানে ডিহাইড্ৰেশ্যন, পানীৰ অভাৱত। মেইন কাৰণ হ'ল পানীৰ অভাৱত আমাৰ কিডনী ষ্টোনছটো হয়। তাৰ বাহিৰে কিছুমান মেডিচিন ব্যৱহাৰ কৰিলে কিডনী ষ্টোন হয়। আৰু যিবিলাক মানুহৰ ইউৰিক এচিড থাকে, ইউৰিক এচিড থকা মানুহবিলাকৰো ষ্টোন হোৱাৰ, কিডনী ষ্টোনৰ চান্সটো বেছি, কাৰণ ইউৰিক এচিড ষ্টোনছ এটা টাইপ অফ ষ্টোনছেই হয়। তাৰ বাহিৰে এটা হাইপাৰ পেৰাথাইৰয়ডিজিম বুলি এটা বস্তু আছে। সেই হাইপাৰ পেৰাথাইৰয়ডিজিমতো তাত কি হয়, আমাৰ দেহত কেলছিয়ামৰ মাত্ৰাটো বহুত বেছি বাঢ়ি যায়। আৰু সেই বেমাৰটোত যেনেকৈ থাইৰয়ড এটা পেৰাথাইৰয়ড বুলিও এটা বেমাৰ আছে, সেই পেৰাথাইৰয়ডিজিম হ'লে সেই কেলছিয়ামটো বাঢ়ি যায় আৰু কেলছিয়ামবিলাক কিডনীত জমা হয় আৰু জমা হৈ পেলাই পাথৰ ফৰ্ম কৰে। তো বেচিকেলি এইকেইটাই কাৰণ হয় মানে কিডনী ষ্টোনছ হোৱাৰ। তো নেক্সট আহোঁ যে কিডনী ষ্টোনছৰ লক্ষণবিলাক কি কি। চ' কিডনী ষ্টোনছ মেইনলি 3টা জেগাত হ'ব পাৰে। কিডনীটোত হ'ব পাৰে, কিডনীৰ পৰা যিডাল নলী আমি ইউৰেটাৰ বুলি কওঁ, সেই নলীডাল হ'ব পাৰে। এই নলীডাল সেই যিটো মূত্ৰথলী, যিটো ব্লাডাৰ বুলি কওঁ, য'ত পেচাবটো জমা হৈ থাকে, তো তাতো হ'ব পাৰে। মানে য'ত পেচাব বনে তাক আমি কিডনী বুলি কওঁ, য'ত পেচাব জমা হয় সেইটোক আমি ব্লাডাৰ বুলি কওঁ, মূত্ৰথলী বুলি কওঁ। আৰু দুয়োটা যিটো কানেক্ট কৰে, যিটো পাইপেৰে পেচাবটো নামি আহে, সেইটাক আমি ইউৰেটাৰ বুলি কওঁ। এই 3টা জেগাতে পাথৰ হ'ব পাৰে। নেক্সট কথা, চিমটমছ কি কি হয়, লক্ষণ কি কি হয়। চাওক, লক্ষণ হ'ল মেইনলি পেইন, বিষটো কোনখিনি জেগাত হয়, যেনেকৈ কামিহাৰৰ তলৰ পিছফালৰ পৰা পেটৰ তললৈকে একদম পেচাবৰ নলীৰ আগলৈকে পেইনটো যাব পাৰে। আৰু ল'ৰা মানুহ, মতা মানুহ, এইটো অণ্ডকোষ দুটালৈকেও পেইনটো যাব পাৰে, বিষটো যাব পাৰে। এইটো হ'ল কিডনী পাথৰৰ খুব ইম্পৰ্টেণ্ট এটা লক্ষণ। তাৰ বাহিৰে চবতকৈ ইম্পৰ্টেণ্ট কথা এটা হ'ল যে কিডনী পাথৰৰ যিটো পেইন হয়, সেই পেইনটো আপোনাৰ খামোচ মাৰি ধৰা জানো পেইন হয়। মানে আপোনাৰ অলপ সময় থাকিব, অলপ দেৰিকৈ এৰিব, আকৌ অলপ আহিব, তেনেকুৱা ধৰণৰ হয়। মানে আমি সেইটো স্পাজমডিক পেইন বুলি কওঁ। তাৰ বাহিৰে কি হ'ব পাৰে, পেচাবটোৰ ইনফেকশ্যন হ'ব পাৰে, কাৰণ আমি পাথৰ আছে তাত সহজে বীজাণু আক্ৰমণ কৰিব, তো পেচাব জ্বলা পোৰা কৰিব পাৰে। পেচাবটো ৰঙা হ'ব পাৰে। কেতিয়াবা কি হয়, চাওক, পাথৰবিলাকতো এনেকুৱা নহয় মাৰ্বলৰ দৰে একদম মিহি, তো কেতিয়াবা খহটা পাথৰ থাকে, জোঙা জোঙা পাথৰ থাকে, সেইবিলাকে কি হয়, কিডনীৰ বা ভিতৰৰ সেই মাংসপেশীবিলাকত সানে, তাৰ পৰা ব্লাড ওলায়, আৰু ব্লাডবিলাক পেচাবেৰে যোৱাৰ কাৰণে আমাৰ কি হয়, পেচাবটো ৰঙা হয়। তো এনেকুৱা চ' এইকেইটা হ'ল লক্ষণ পেচাবৰ যদি ইনফেকশ্যন হয় বা কিডনীৰ পাথৰ থাকে। তাৰপিছত আহক যে আমি সেনেকুৱা চিমটম লৈ অহাৰ পিছত, পেচেণ্টটো ডক্টৰৰ তাতে অহাৰ পিছত আমি পেচেণ্টক কি কৰিব দিওঁ, আমি হেৰি কৰিব দিওঁ, এখন আল্ট্ৰাচাউণ্ড কৰিব দিওঁ। ফাৰ্ষ্ট আমাৰ ইনভেষ্টিগেশ্যন হ'ল আল্ট্ৰাচাউণ্ড। তাৰ বাহিৰে আমি এক্সৰে কৰিব দিব পাৰোঁ, যিটো আমি KUB এক্সৰে বুলি কওঁ। K ফৰ কিডনী, U ফৰ ইউৰেটাৰ এণ্ড B ফৰ ব্লাডাৰ। মই যে ক'লোঁ 3টা বস্তু,
সেই তিনিটা বস্তু এখন এক্সৰে কৰিব দিব পাৰোঁ। কেতিয়াবা কি হয় যদি এইখিনি আমি ধৰা নপৰে বা আমাৰ সন্দেহ থাকে আমি চিটি স্কেনলৈকেও যাব পাৰোঁ, চিটি স্কেন কৰিব দিব পাৰোঁ। আৰু এটা পৰীক্ষা আছে যিটো আমি IVU বুলি কওঁ, ইণ্ট্ৰাভেনাছ ইউৰোগ্ৰাফি, সেইটোও কৰিব দিব পাৰোঁ। তাৰ বাহিৰে আনুষংগিক কিছুমান পৰীক্ষা দৰকাৰ হয়। চাওক কিছুমান পৰীক্ষা দৰকাৰ হয় যে আমি পাথৰটো ক'ত আছে, কেনেকুৱা আছে, আৰু কিছুমান পৰীক্ষা আমি দিব লাগে যে পাথৰটো কিয় হ'ল, আৰু সেইটো হোৱাৰ কাৰণে কাৰণটো জানিবৰ কাৰণে আমি কিছুমান পৰীক্ষা দিব লগা হয়। যেনে আমি যিটো পেৰাথাইৰইড হৰমনটো চাব লগা হয়, ইউৰিক এচিড লেভেলটো চাব লগা হয়। সেইটো পাথৰটো থকা নাথাকা বুলি নহয়, সেইটো হ'ল কিয় পাথৰটো হ'ল, সেইটো কাৰণটো জানিবৰ কাৰণে কিছুমান পৰীক্ষা দিব লগা হয়। তাৰ বাহিৰে আমি হয়তো পেচাবৰ ইনফেকশ্যন আছে নে নাই চাবৰ কাৰণে এখন পেচাবৰো পৰীক্ষা কৰিব দিব পাৰোঁ। আহিল ট্ৰিটমেণ্ট। চাওক যদি কোৱা যায় নহয় 90% ষ্ট'নছে পাথৰ যিটো আমাৰ কিডনীৰ অট'মেটিকেলি নিজে নিজে ওলাই যায়, তাত কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নাই। 10% ট্ৰিটমেণ্ট লাগে, আৰু 90% ষ্ট'নছে 2 মিলিমিটাৰতকৈ সৰু হয় জেনেৰেলি, আৰু আমাৰ পেচাবেৰে 7 মিলিমিটাৰলৈকে জেনেৰেলি ষ্ট'নছটো ওলাই যাব পাৰে। যদি আমাৰ মানে পাথৰৰ চাইজটো যদি 7 মিলিমিটাৰ 7 মিলিমিটাৰ হয়, সৰু হয়, সেইখিনি ষ্ট'নছ ধুনীয়াকৈ আমাৰ সেই পেচাবৰ নলী ওলাই যাব পাৰে। তাতকৈ ডাঙৰ হ'লে মানে কি হয়, আমাৰ সেই পাইপৰ বেহাৰটোতকৈ সৰু হয়, গতিকে তাত বুজি যাব পাৰে। গতিকে মেক্সিমাম ষ্ট'নছে সৰু হয়, চিন্তা কৰিব লগা নাই। সেইবিলাক যেনেকৈ পানী খালে নিজে নিজে ওলাই যায়। বাকী থাকিল 10%ত কি কৰিব লাগে। তো জেনেৰেলি এইবিলাকত আমি ইউৰ'লজিষ্ট বুলি যিজন ডক্টৰ তেখেতক দেখাব লাগে, তেখেতে সেইমতে ট্ৰিটমেণ্টটো কৰিব। তো ট্ৰিটমেণ্টৰ কি আছে, এটা আছে যে আমি আল্ট্ৰাছনিক ৱেভছ দি পেলাই, মানে ভাইব্ৰেশ্যন বুলি ক'ব পাৰোঁ, ভাইব্ৰেশ্যন দি পেলাই কিডনীটো যদি পাথৰটো ডাঙৰ হৈ আছে, কাৰণ ছাপ'জ 2 চেণ্টিমিটাৰ হৈ আছে, 20 মিলিমিটাৰ হৈ আছে, সেইটো যদি ভাঙি 5টা টুকুৰা কৰিব পাৰোঁ 4 মিলিমিটাৰৰ, 4 মিলিমিটাৰটো ওলাই যাব, কাৰণ 7 মিলিমিটাৰ ওলাই যায়। চ' আমি কি কৰিম, সেই ডাঙৰ পাথৰটো ভাঙি টুকুৰা টুকুৰি কৰিম, কৰি পেলাই সেইটো পেচাবেৰে নিজে ওলাই যাব। তুমি লিথ'ট্ৰিপ্সি কৰা বুলি কয়। তাৰ বাহিৰে কি কৰিব পাৰোঁ, আমি অ'পেন চাৰ্জাৰীও কৰিব পাৰোঁ। তাৰ বাহিৰে লেপাৰস্কপিক চাৰ্জাৰী কৰিব পাৰোঁ, ফুটা কৰি পেলাই পাথৰটো ওলাই আনিব পাৰোঁ। সেইটো নেফ্ৰলিথ'টমী বুলি কয়। তাৰ বাহিৰে যদি এইবিলাক হ'ল, যদি কিডনীৰ ওপৰত মানে পাথৰটো থাকে, কেতিয়াবাতো মূত্ৰথলিতো থাকিব পাৰে পাথৰটো। মূত্ৰথলিত থাকিলে আপুনি ওপৰেৰে নহয় তলেৰে পেচাবৰ নলীৰে আমি এণ্ডস্কপি ভৰাই আমি পাথৰটো ওলাই লৈ আহোঁ, যিটোক আমি চিষ্টস্কপি বুলি কোৱা হয়। যেনেকৈ আমি পেটত এণ্ডস্কপি কৰোঁ, তেনেকৈ যদি পেচাবৰ নলীত আমি এণ্ডস্কপি কৰোঁ, সেইটো বস্তুক আমি চিষ্টস্কপি বুলি কওঁ। চিষ্টস্কপি কৰি কেমেৰাৰে জেগাটো চাই ধুনীয়াকৈ সেই বস্তুটো ওলাই লৈ অহা হয়। তাতো যদি কেতিয়াবা মানে পাথৰটো ডাঙৰ থাকে, আমি ওলাই আনিব নোৱাৰোঁ, তেতিয়া সেই পাথৰটোক লেজাৰেৰে ভাঙি দিয়া হয়, লেজাৰ এপ্লাই কৰি পেলাই, আৰু সেইটো পাথৰটো ওলাই লৈ অহা হয়। তো এইখিনি হ'ল বেছিক ট্ৰিটমেণ্ট। নেক্সট আহোঁ আমি চবতকৈ ইম্পৰ্টেণ্ট, মই সদায় কৈ দিওঁ যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। চ' প্ৰিভেনশ্যনৰ ভিতৰত আমি যদি কওঁ ন, প্ৰিভেনশ্যন কি হয়, প্ৰিভেনশ্যনৰ ভিতৰত আমি নাম্বাৰ 1 কথা ক'ব, মই ডিহাইড্ৰেশ্যনৰ কথাটো কৈছিলোঁ। চ' আমি পানী খাব লাগিব, আৰু পানী মেইনলি আমি ঠাণ্ডাৰ দিনত 2.5 পৰা 3 লিটাৰ, আৰু গৰমৰ দিনত 3 পৰা 4.5 লিটাৰ পানী খাব লাগিব। তেতিয়া আমাৰ ডিহাইড্ৰেশ্যন নহয়, কাৰণ গৰম দিনত এক্সট্ৰাকৈ আমাৰ ঘাম ওলায়, তাৰ কাৰণে আমি অলপ এটা ডেফিচিট আৰু এক্সট্ৰা আমি ল'ব লাগিব। তাৰ বাহিৰে যদি আমি কৈছোঁ যে কিবা যদি মেডিচিনছ খাই আছে, যিবিলাক মেডিচিনছে কিডনী ষ্ট'ন কৰিব লাগে, সেইটো ডক্টৰক সুধি পেলাই সেই মেডিচিন বন্ধ কৰিব লাগিব। তাৰ বাহিৰে যদি ইউৰিক এচিড আছে, ইউৰিক এচিডৰ কাৰণে সেইবিলাক মানুহৰ ষ্ট'ন হোৱাৰ চান্সটো বেছি, তো ইউৰিক এচিডৰ ট্ৰিটমেণ্ট ল'ব লাগিব। আৰু ইউৰিক এচিডৰ কাৰণে যিবোৰ বস্তু বেয়া, সেইবোৰ বস্তু খোৱাটো বাদ দিব লাগিব। আৰু যিটো আমি পেৰাথাইৰইড মই ক'লোঁ, সেই পেৰাথাইৰইড যদি বাঢ়ি যায়, সেইটোৰ কাৰণে ট্ৰিটমেণ্ট ল'ব লাগিব। তাৰ বাহিৰে মেইন কথা আমি আহোঁ চবতকৈ ইম্পৰ্টেণ্ট যিটো ডায়েটত চাওক, এটা বস্তু খুব বেয়া, আৰু খুব ভালকৈ শুনিব, এটা বস্তু একদম নাখাব। নাম্বাৰ মাটিৰ তলত যিবিলাক বস্তু হয়, যেনে মাটিৰ তলত হোৱা কচু, আলু, গাজৰ, মূলা, এইবিলাক বস্তু খুব বেয়া। ৰঙালাও খুব বেয়া, বেঙেনা খুব বেয়া। আৰু যিবিলাক মানে আমাৰ সৰু সৰু যিটো মচুৰৰ দালি হওক, বুট হওক, মটৰ হওক, ৰাজমাহ হওক, এইবিলাক বস্তু একদম খাব নালাগে। চয়াবিনৰ যিকোনো বস্তু খোৱাটো বেয়া, চয়াবিন নাখাব, চয়াবিনটো খুব বেয়া। তো এইকেইটা, আৰু পালেং শাক, এইকেইটা বস্তু খুব বেয়া। তাৰ বাহিৰে আমি কি বস্তু খাব পাৰিব যিটো আপোনাৰ কাৰণে ভাল, সেইটো হ'লে নাম্বাৰ 1 আপুনি কফি খাব পাৰিব, আপুনি দৈ খোৱাটো ভাল, আপুনি টেঙা ফল খোৱাটো ভাল, আৰু আপুনি অমিতা খোৱাটো ভাল কিডনী পাথৰৰ কাৰণে। চ' থেংক ইউ, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ লাইক কৰিব।